1998 চনৰ এক শুভক্ষণত প্ৰতিষ্ঠা লাভ কৰা হাৰহি মহাবিদ্যালয়খনিয়ে চাওঁতে 25টা বছৰ অতিক্ৰম কৰিলে। এই আপাহতে অহা ইংৰাজী 30-31 অক্টোবৰ আৰু 1 নৱেম্বৰ 2024 তাৰিখ বুধ বৃহস্পতি আৰু শুক্ৰবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাৰহি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱটি আয়োজন কৰা হৈছে। গতিকে উক্ত তিনিটা দিনৰ সকলো কাৰ্যসূচীতে সফল ৰূপায়ণৰ বাবে হাৰহি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ গোবিন্দপুৰবাসী ৰাইজ, ঢকুৱাখানাবাসী ৰাইজ, লখিমপুৰবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতা কামনা কৰি আমন্ত্ৰণ জনালোঁ। আশা ৰাখিছোঁ আপোনাৰ সবৰ উপস্থিতি সহায় সহযোগিতা উৎসাহিত কৰিব আৰু লগতে মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিব। জয়তু হাৰহি মহাবিদ্যালয়। ৰকিলে 25টা বছৰে আজি হাৰহি মহাবিদ্যালয়খনি 1998 চনতে গঢ় লোৱা মুদুলি গোবিন্দপুৰ চাৰিআলি হাৰহি দেৱালয়ৰ এই ভেটি পাহৰিব নোৱাৰো আমি ৰৈ যাওঁ শুনি যাওঁ পঢ়াশালী শিক্ষাৰ ভেটি হাৰহি বাসী এইখন আমাৰ পঢ়াশালী হাৰহি মহাবিদ্যালয়খনি গৰকিলে 25টা বছৰে আজি হাৰহি মহাবিদ্যালয়খনি 1998 চনতে গঢ় লোৱা প্ৰাইমেৰী স্কুলত কৈশোৰ যৌৱন হাই স্কুলত ভৰ যৌৱনে গৰকিলে মহাক্ষণত জীৱন গঢ়াৰ পণ ললো মনত শৈশৱ প্ৰাইমেৰী স্কুলত কৈশোৰ যৌৱন হাই স্কুলত ভৰ যৌৱনে গৰকিলে মহাক্ষণত জীৱন গঢ়াৰ পণ ললো মনত ৰৈ যাওঁ শুনি যাওঁ আমি বৈ যাওঁ চাই যাওঁ দেখিবা শংকৰদেৱ বিশ্বৰ প্ৰান্তে প্ৰান্তে মানুহৰ হৃদয়ে হৃদয়ে আলোকৰ শিখা জ্বলাই জ্ঞানৰ পোহৰ বিলাই আমি ধৰা কৰিম বন্দিত পৃথিৱীক কৰিম চন্দিত সমাজ কৰিম নিন্দিত জীৱন মহামণ্ডিত Shukuma Shatgamaya
भास्वमा ज्योतिगमाय